গুড মৰ্ণিং গাইজ। আজি এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভ্লগটোত সকলোৱে মৰম দিব। আজিৰ ভ্লগটো অকণমান স্পেচিয়েল ভ্লগ হয়, কাৰণ আমি যাম ক'ৰবালৈ। ক'ত যাওঁ কি কৰোঁ আপোনালোকে জানিবৰ কাৰণে মোৰ ভ্লগটো শেষলৈ চাব। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু আঁকোৱালি ল'ব। গা পা ধুই আহি গ'লোঁ আৰু ওলাই আছোঁ। ক'ত যাওঁ আপোনালোকে গম পাব, শেষলৈ চাব ভিডিঅ'টো। মায়ে বস্তুবোৰ যোগাৰ কৰি আছে। এয়া মই খালি চাহ একাপ খালোঁ, যিহেতু আজি সোমবাৰ ব্ৰত আছে, আৰু এয়া ওলাবৰ কাৰণে তৈয়াৰী কৰি আছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। ওলোৱাৰ পিছত মোৰ ফাইনেল লুকটো চাব। किसी की ना मदद ना दुआ चाहिए, तू है तो मुझे फिर और क्या चाहिए। মই ৰেডি হৈ গ'লোঁ আৰু মই যাব ওলাইছোঁ, আৰু আছে ফ্ৰেণ্ড কেইজনী ৰখি, দেখাইছোঁ আপোনালোকক। এতিয়া আছোঁ মই ই ৰিক্সাৰ অপেক্ষাত। তাকে বতাহ দেখিছেনে? বতাহ যিমান আকৌ ৰ'দো সিমানেই দিছে। ই ৰিক্সাৰ অপেক্ষা কৰি কৰি ফাইনেলি ই ৰিক্সা পালোঁ। এয়া গৈ আছোঁ। লগৰজনী আৰু ভণ্টি দুজনী, তেওঁলোককো উঠালোঁ। তাৰপাছত আকৌ আহি দেখিলোঁ ইয়াতে এই অৱস্থা, মানে ঢেঁকী পৰিছে ৰেলৰ কাৰণে। তাকে আকৌ অকণমান টাইম ৰখিলোঁ আমি। আমিনো কোন কোন যাওঁ তাকে আপোনালোককো দেখাই দিলোঁ আৰু। এয়া যিহেতু এতিয়া খেতিৰ সময়, ক'ৰবাত ক'ৰবাত ৰোৱা হৈছে আৰু ক'ৰবাত এয়া ৰুই আছে। এনেকৈ আহি আমি মন্দিৰৰ গেটত সোমালোঁ। কৈছিলোঁ যে ক'ত আহিম, হিন্দাল মন্দিৰৰ গেট পালোঁ। আমি হিন্দাল মন্দিৰলৈ আহিছোঁ, হাৰৰপৰা দ্বিতীয় খণ্ড পৰে। এনেকৈ আমি কেইজনী আহি আছোঁ, আৰু যিহেতু ৰাস্তা ব্লক হৈছে আমি আগতে নামিলোঁ আৰু অলপমান, তাৰপাছত এনেকৈ খোজকাঢ়ি গৈ আছোঁ। সিহঁত দুজনী আগত গৈ আছে। ঐ পিছফালে এবাৰ ঘূৰি দে। এয়া দেখিছেনে, ৰাস্তাটো সঁচাকৈ বহুত ভিৰ হৈছে। আৰু এয়া আমিও খোজকাঢ়ি গৈ আছোঁ, আৰু ৰ'দত অকণমান আছে আৰু পামে গৈ। এয়া দোকান বহিছে, আৰু এইফালে মিঠাই দোকানো বহিছে। পাই গ'লোঁ, দেখিছেনে? মানুহ এয়া নতুনকৈ গেট বনাই আছে, আৰু আমি আহি গ'লোঁ। দেখিছেনে মানুহ কিমান হৈছে? আচলতে মন্দিৰটোত মানুহ বহুত হয়, খুব পুৱা আহিব লাগে, কিন্তু আমি পুৱা আহিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া দেখিছেনে ইমান ভিৰ হৈছে। কিছুমান মানুহ গৈও আছে, আমি এতিয়া আহিলোঁহে। তাকে আপোনালোকক দেখাই আছোঁ। মানুহ দেখিছেনে? আৰু এইফালে আমি চেণ্ডেল খুলি থ'লোঁ। তাৰপাছত আকৌ ভৰি ধুবলৈ গ'লোঁ। ভৰি ধুব যাওঁতেও লাইন ল'ব লগা হৈছে, ইমান মানুহ বাপৰে। ভৰি ধুই আহি গ'লোঁ আমি। গৈ আছোঁ। এইফালেৰে সোমাই যাব লাগে চাকি দিবৰ কাৰণে। দেখাই আছোঁ আপোনালোকক। দেখিছেনে মানুহৰ ভিৰত মই মোবাইল ভালকৈ ল'বই পৰা নাই। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়ালৈ। এইফালে আকৌ প্ৰসাদ দি আছে। বাপৰে কি দেখিছোঁ, এয়া মানুহ দেখিছেনে? আজি চাকি দিব পাম নে নাপাম নাজানো, আৰু আমি কেইজনী থিয় হৈ চাই আছোঁ কোনফালেদি সোমাই যাব পাৰিম আৰু চাকি দিবৰ কাৰণে। তাকে থিয় হৈ আছিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটাও বনাই দিওঁ, সিহঁতকে দেখাই দিলোঁ। চবেই বাছ এটা অপেক্ষা আছে, কোনফালেৰে আমি চাকি দিব যাব পাৰিম। অকণমান টাইম ৰখাৰ পাছত এজনী এজনীকৈ আমি চাকি জ্বলালোঁ। বহুত মানুহ গাইজ, বহুত মানুহ। এনেকৈ এজনী এজনীকৈ চাকি জ্বলাই আছোঁ, যিহেতু মানুহ বহুত সেইকাৰণে একেলগে জ্বলাব পৰা নাই, আৰু ইজনী সিজনীক মোবাইল ধৰি আছে এনেকৈ। আৰু এয়া মই গাখীৰ ঢালি আছোঁ। গছডাল যে দেখিছে, এনেকৈ সূতা মেৰালে হেনো মনোৰখা পূৰণ হয়, জনবিশ্বাস আছে। তাকে যোন মানুহে আহে তেনেকৈ সূতা কিনিব আনিবও পাৰে, ঘৰৰ পৰা আনিবও পাৰে। এনেকৈ মেৰিয়ালে মনোৰখা পূৰণ হয় বুলি বিশ্বাস আছে। তাকে আমিও মেৰালোঁ, আৰু মানুহৰ ভিৰতে ভিডিঅ' বেছি কৰা নহ'ল।
আমি দুজনীয়ে সূতা মেৰালোঁ, তাৰপাছত আৰু বাকী সিহঁতে কৈছে তাকে দেখাই দিলোঁ আপোনালোকে। বহুত গৰম, লগৰ এজনীকো লগ পালোঁ, ভাবিলোঁ তাইকো ওলাই দিওঁ। तुझसे मिलने भोले तेरे दर पे चले आए रे, दिल में तेरा नाम रटे शंभु शंभु गाए रे। ओ भोलेनाथ जी डमरू बजे तेरे नाम का, ओ भोले भंडारी नशा मुझे तेरे जाप का। চাৰিওফালে আৰু মানুহ আৰু মানুহে কেৱল দেখিছেনে আপোনালোকে, মানুহৰ ভিৰত মানে হেৰালেও বিচাৰি নাপায় আৰু ইমান মানুহ। গোটেইকেইজনীয়ে ভিডিঅ' এটা কৰিলোঁ। আহি দেখিলোঁ এইফালেও একে অৱস্থা, ভিতৰৰ মন্দিৰত দৰ্শন কৰিবৰ কাৰণে দৰ্শনাৰ্থীৰ ভিৰ। বাপৰে ইমান মানুহ, কি ক'ম আপোনালোকক। আৰু ইয়াত কাৰ ঘামৰ বাছ কোনে লৈ আছে একো মানে গম পোৱা নাই আৰু। বাছ দৰ্শনাৰ্থীৰ এটাই উদ্দেশ্য, কেনেকৈ মই আগতে যাই তাতকৈ মই আগতে যাই আৰু দৰ্শন কৰিব পাৰোঁ। আমিও সেই আশাতে আছোঁ আৰু আপোনালোককো ভাবিছোঁ দেখাই দিওঁ, গোটেইখিনিয়ে দেখাইছোঁ যিহেতু ভিৰটোও দেখাই দিওঁ। আপোনালোকে চাওক কিমান মানুহ হয় ইয়াতে। তাতে আৰু আজি সোমবাৰ আৰু ফাইনেলি এয়া ভিতৰলৈ আহিলোঁ। বেছি দেখাব পৰা নাই, মানুহৰ ঠেলা হেঁচাতে অকণমানে কৰিলোঁ আৰু অকণমানে আপোনালোককো দেখাই দিলোঁ আৰু আমি সেয়াও কৰিলোঁ। সেয়া কৰি অহাৰ পাছত এয়া গোটেইকেইজনীয়ে লগ হৈছোঁ, ভাবিলোঁ পানী খাওঁ, কাৰণ বহুত বেয়া লাগিছে আমাৰ, বিচাৰি আছোঁ। তাৰপাছত ফাইনেলি এয়া গ্লাছ পালোঁ। গৰমত এগিলাছে মেইন নহয়নে বাৰু। তাৰপাছত এয়া গছৰ তলত আহি গ'লোঁ আমি বতাহ খাবৰ কাৰণে। ধুনীয়া বতাহ দি আছে ইয়াতে, তাকে ভাবিলোঁ অকণমান টাইম ভিডিঅ' কৰোঁ আৰু বতাহও খাওঁ। ধুনীয়া বতাহ দি আছে গাইজ, ধুনীয়া বতাহ। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে নতুন আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দি 1K কৰি দিব। আহকচোন, এইফালে আকৌ খুৰীহঁতে নাম ধৰি আছে, তাকে ভাবিলোঁ ময়ো অকণমান চাওঁ আৰু আপোনালোককো দেখাই দিওঁ। এতিয়া মন্দিৰৰ পৰা আমি বিদায় ল'ম, তাকে ভাবিলোঁ আপোনালোকক আকৌ এবাৰ দেখাই দিওঁ। সঁচাকৈ মন্দিৰটোত গৈ খুব ভাল লাগে। এইফালে আমি আইচক্ৰীম খাব আহিলোঁ। আইচক্ৰীম টাইম, গৰম বহুত না। এতিয়া ঘৰত যাম আমি আৰু, কাৰণ বহুত গৰমত বহুত সময় থাকিলোঁ। এতিয়া আইচক্ৰীম খাই ঘৰত যাই আছোঁ, ঘৰত লগ পাইছোঁ। গৈ আছোঁ আমি, এইজনী আকৌ আইচক্ৰীম খোৱাই হোৱা নাই। গোটেইকেইজনী এনেকৈ বকি বকি গৈ আছোঁ, নহয়নে বাৰু। সকলোৰে হয় এনেকুৱা, লগৰবিলাক যেতিয়া লগ পোৱা যায় এনেকৈ কথা পাতি পাতি কেতিয়ানো গৈ পাই আহি পাই একোৱে গম নাপায়, নহয়নে বাৰু। হাঁহি চাক তাই গাইজ। মই নাযাং যা, আজি মাংস চাংস খাব নাপাওঁ। সকলোকে নমাই দি দিয়ে, মই শেষত সকলোৰে শেষত বতাহ খাই খাই ঘৰত গৈ আছোঁ আৰু আহি আহি মঞ্জিল পাই গ'লোঁ। ঘৰ পাই গ'লোঁ গাইজ, বহুত গৰম লাগিছে। কাপোৰ চেঞ্জ কৰি আৰু আপোনালোকক পাছত লগ পাইছোঁ, বহুত গৰম লাগিছে। অকণমান পাছত চাগু খালোঁ। আৰু দেউতা এঠাইত যাব ওলাইছে, আপোনালোকক দেখাই দি আছোঁ ৰ'ব, ভালকৈ দেখাই দিওঁ আৰু। তামোল খাইছে চাক আৰু মায়ে। এয়া ৰেডি। গুড ইভিনিং গাইজ, গা পা ধুই আহিলোঁ, কাম চাম কিছু কৰিলোঁ আৰু লাইটে বহুত প্ৰব্লেম দি আছে। এই লাইট যাই ভ্লগ বনাব পৰা নাছিলোঁ, কাৰণ মোবাইলত একদম চাৰ্জ নাছিলে। এতিয়াও ফুল চাৰ্জ হোৱাই নাই আৰু খাব লাগিব অকণমান পাছত। লগ পাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈ। আজিলৈ বাই বাই গাইজ।